ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াবা পানীত লেজাৰ লাইট বা টৰ্চ মাৰি পাইছানে? আহাচোন পানীত টৰ্চ বা লেজাৰ লাইটৰ পোহৰ দিলে কেনেকুৱা হয় চাওঁ। এতিয়া চোৱা মই এটা জাৰত পানী ভৰাই ল'লোঁ। এতিয়া মই এটা লেজাৰ লাইট অন কৰি দিলোঁ। তোমালোকে ইয়াত দেখিছাই পোহৰৰ গতিপথ সলনি হৈছে। এই পোহৰৰ গতিপথ কিয় সলনি হৈছে তাক বুজিবলৈ আমি এটা পৰিঘটনাৰ বিষয়ে জানিব লাগিব। সেই পৰিঘটনাটোৰ বিষয়ে বুজোৱাৰ আগতে মই তোমালোকক আন এটা কাৰ্যকলাপ কৰি দেখাওঁ আহা। এইটো চোৱা মই এটা বাতি লৈ লৈছোঁ আৰু মোৰ হাতত আছে এটা 5 টকাৰ কইন। দেখিছা 5 টকাৰ মুদ্ৰা। মই বাতিটোত 5 টকাৰ মুদ্ৰাটো ৰাখি থৈছোঁ। তোমালোকে আংশিকভাৱে মুদ্ৰাটো দেখিছা? একেবাৰে অলপকৈ ওলাই আছে। এতিয়া মই ইয়াত লাহে লাহে পানী ঢালি দিম। এতিয়া চাবা তোমালোকে পইচাটো লাহে লাহে তোমালোকে ভালকৈ দেখিবলৈ আৰম্ভ কৰিবা। সম্পূৰ্ণৰূপে দেখিবা। চোৱা লাহে লাহে ওপৰলৈ উঠি অহা নিচিনা লাগিছে পইচাটো। মই আৰু অলপ ঢালি দিম, সম্পূৰ্ণভাৱে দেখি যাবা তোমালোকে। এতিয়াও ভালেখিনি অংশ আমি দেখা পালোৱেই। এতিয়া চোৱা সম্পূৰ্ণ পইচাটো আমি দেখি গৈছোঁ। অলপ বাকী আছে বাৰু, আৰু অলপ পানী ঢালিলে সম্পূৰ্ণ দেখি যাবা। তেন্তে এইটো তোমালোকে ভাবিব পৰা কিবা এটা মেজিক হৈছে বা কিবা হৈছে বুলি, কিন্তু ইয়াৰ আঁৰতো এটা বিজ্ঞান লুকাই আছে। আৰু আজি এই পৰিঘটনাটোৰ লগত জড়িত বিজ্ঞানটোনো কি তাৰ বিষয়ে আজি আমি পঢ়িম। আৰু সেই পৰিঘটনাটোৱে হৈছে পোহৰৰ প্ৰতিসৰণ। মই আজি তোমালোকক পোহৰৰ প্ৰতিসৰণৰ বিষয়ে পঢ়াম। তোমালোকে পোহৰৰ প্ৰতিসৰণৰ সংজ্ঞাটো লিখি লোৱা। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ আপতিত হ'লে বা আহিলে মাধ্যম যুগলৰ সন্ধিতলত পোহৰৰ গতিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বোলে। এতিয়া চোৱা ইয়াত মই দুটা মাধ্যম লৈছোঁ, বায়ু আৰু পানী মাধ্যম। আৰু বায়ু মাধ্যমৰ পৰা এটা লেজাৰ লাইট বেকাকৈ লেজাৰ লাইটৰ পৰা মই পোহৰ যাবলৈ দিছোঁ। মই পুনৰবাৰ কৈছোঁ, লেজাৰ লাইটটোত আমি বেকাকৈ ল'ব লাগিব, পোনকৈ ল'লে নহ'ব। এতিয়া চোৱা লেজাৰ লাইটৰ পৰা অহা পোহৰ বায়ু আৰু পানীৰ সন্ধিস্থলত আৰু অধিক বেকা হৈ গৈছে। অৰ্থাৎ বায়ু মাধ্যমত যিটো দিশত আহি আছিলে পোহৰ, পানী মাধ্যমত সেই দিশৰ সলনি হৈছে। এই পৰিঘটনাটোৱে হৈছে পোহৰৰ প্ৰতিসৰণ। প্ৰতিসৰণৰ লগত জড়িত বিভিন্ন সংজ্ঞাসমূহৰ বিষয়ে এইবাৰ চাওঁ আহা। এতিয়া চোৱা পোহৰৰ উৎসৰ পৰা যিডাল ৰশ্মি প্ৰথম মাধ্যমৰ মাজেৰে পাৰ হৈ আহিছে, সেই ৰশ্মিডালক কোৱা হয় আপতিত ৰশ্মি। আৰু এই ৰশ্মি দুয়োটা মাধ্যমৰ সন্ধিতলত প্ৰতিসৰিত হৈ বেকাকৈ গুচি যায়, আৰু ইয়াক কোৱা হয় প্ৰতিসৰিত ৰশ্মি। এতিয়া যদি মই আপতন বিন্দুত এডাল লম্ব টানো, তেন্তে আপতিত ৰশ্মিয়ে সেই লম্বৰ লগত কৰা কোণটোক কোৱা হ'ব আপতন কোণ, আৰু প্ৰতিসাৰিত ৰশ্মিয়ে লম্বৰ লগত কৰা কোণটোক কোৱা হ'ব প্ৰতিসৰণ কোণ। তোমালোকে প্ৰতিসৰণৰ সংজ্ঞাটো লিখি ল'বা আৰু এই চিত্ৰটো অংকন কৰি ল'বা। এইখিনিতে মই তোমালোকক এটা ইণ্টাৰেষ্টিং কথা কৈ থওঁ যে লঘুতৰ মাধ্যমৰ পৰা পোহৰ ঘনতৰ মাধ্যমলৈ আহিলে, ধৰি লোৱা বায়ুৰ পৰা পানীলৈ আহিছে, বায়ু এটা লঘুতৰ মাধ্যম আৰু পানী এটা ঘনতৰ মাধ্যম বায়ুৰ তুলনাত, তেতিয়া কি হয় ঘনতৰ মাধ্যমত পোহৰৰ ৰশ্মিডাল লম্বৰ ফালে বেকা হৈ আহে। কাৰণ তাত ঘনতৰ মাধ্যমত পোহৰৰ গতিবেগ লঘুতৰ মাধ্যমৰ তুলনাত কমি যায়, আৰু সেয়েহে ইয়াৰ দিশ সলনি হয়, সলনি হৈ ই লম্বৰ ফালে চাপি আহে। আনহাতে পোহৰৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা, ধৰা হওক কাছৰ পৰা লঘুতৰ মাধ্যমলৈ গৈছে, উদাহৰণস্বৰূপে বায়ুলৈ গৈছে, তেনেস্থলত পোহৰৰ ৰশ্মিডাল প্ৰতিসাৰিত হৈ লম্বৰ পৰা আঁতৰি যাব। যিহেতু লঘুতৰ মাধ্যমত ঘনতৰ মাধ্যমৰ তুলনাত পোহৰ ৰশ্মিৰ গতি বা দ্ৰুতি বৃদ্ধি হয়, যাৰ বাবে ৰশ্মিডাল লম্বৰ পৰা আঁতৰলৈ বেকা হয় বা লম্বৰ পৰা আঁতৰি যায়। তোমালোকে বহীত এই কথা দুটা লিখি ৰাখা। এতিয়া প্ৰতিসৰণৰ লগত জড়িত সংজ্ঞাসমূহক ভালদৰে বুজি পাবলৈ আন এটা কাৰ্যকলাপ কৰি চাওঁ আহা। এখন ড্ৰয়িং বৰ্ডৰ ওপৰত মই এটা গ্লাছৰ টুকুৰা লৈছোঁ, আৰু এই গ্লাছৰ টুকুৰাৰ চাৰিওসীমাটো মই পেঞ্চিলেৰে দাগ দি লৈছোঁ, আৰু ধৰা হওক এইটো ABCD নামাকৰণ কৰিলোঁ। আমি ওপৰৰ পৰা যদি চাওঁ চিত্ৰটো দেখিবলৈ এনেধৰণৰ হ'ব। এতিয়া মই গ্লাছৰ টুকুৰাটোৰ এটা ফালে এডাল ৰশ্মি বেকাকৈ এইদৰে অংকন কৰিলোঁ, আৰু
ৰশ্মিডালৰ তিনিটা নিৰ্দিষ্ট স্থানত মই তিনিটা গজাল বা আলপিন মই পুতি দিলোঁ। এতিয়া যদি গ্লাছৰ টুকুৰাটো মই আগৰ স্থানত ৰাখি আনটো ফালৰ পৰা আলপিন কেইটা যদি প্ৰত্যক্ষ কৰোঁ তেন্তে দেখাত এনেকুৱা লাগিব যেন আলপিন কেইটা এইটো স্থানত আছে। এতিয়া আমি দেখি থকা আলপিন তিনিটাৰ একেটা দিশতেই গ্লাছৰ টুকুৰাটোৰ এইফালেও মই আন তিনিটা আলপিন লগাই দিলোঁ। এতিয়া আলপিন লগাই থোৱা তিনিটা স্থান মই মাৰ্ক কৰি এডাল ৰেখা অংকন কৰিলোঁ। এতিয়া যদি গ্লাছৰ টুকুৰাটো মই আঁতৰাই ওপৰৰ পৰা যদি চাওঁ তেন্তে দেখিবলৈ চিত্ৰটো এনেধৰণৰ হ'ব। এতিয়া O আৰু O' বিন্দু দুটা সংযোগ কৰিলে আমি পোহৰৰ ৰশ্মিৰ দিশ কিদৰে সলনি হৈছে সেইটো বুজি পাম। এতিয়া চোৱা, ইয়াত পোহৰৰ ৰশ্মিৰ দিশ দুটা স্থানত সলনি হৈছে, এটা O বিন্দুত আৰু এটা O' বিন্দুত, কিয়নো ইয়াত দুবাৰকৈ প্ৰতিসৰণ সংঘটিত হৈছে। প্ৰথমতে পোহৰৰ ৰশ্মি ইৰ পৰা O'লৈ বায়ু মাধ্যমৰ মাজেৰে আহিছে আৰু O বিন্দুত প্ৰতিসাৰিত হৈ কাঁচৰ মাজেৰে পাৰ হৈ গৈছে। আৰু যিহেতু কাঁচ হৈছে এক ঘনতৰ মাধ্যম, গতিকে এই ৰশ্মিডাল লম্বৰ কাষলৈ চাপি আহিছে। ইয়াত MN ৰেখাডাল হৈছে লম্ব। এতিয়া প্ৰতিসাৰিত ৰশ্মিডাল পুনৰ O' বিন্দুত প্ৰতিসাৰিত হৈছে আৰু বায়ু মাধ্যমলৈ ওলাই গৈছে। দ্বিতীয়বাৰ প্ৰতিসাৰিত হৈ ওলাই অহা ৰশ্মিডাল M' লম্বৰ পৰা আঁতৰি আহিব, কিয়নো ইয়াত পোহৰ ঘনতৰ মাধ্যমৰ পৰা অৰ্থাৎ কাঁচৰ পৰা লঘুতৰ মাধ্যম অৰ্থাৎ বায়ুলৈ বুলি প্ৰৱেশ কৰিছে। সেয়েহে প্ৰতিসাৰিত হোৱা ৰশ্মিডাল লম্বৰ পৰা আঁতৰি গৈছে। এই পৰিঘটনাটোত যিডাল ৰশ্মি কাঁচৰ মাজলৈ প্ৰথমতে সোমাই আহিছিলে অৰ্থাৎ ইঅ' ৰশ্মিডাল, সেইডালক কোৱা হয় আপতিত ৰশ্মি। আৰু কাঁচৰ মাজেৰে প্ৰতিসাৰিত হৈ যোৱা O' ৰশ্মিডালক কোৱা হয় প্ৰতিসাৰিত ৰশ্মি। আৰু একেবাৰে শেষত কাঁচৰ পৰা বায়ুলৈ ওলাই যোৱা O' ৰশ্মিডালক কোৱা হয় নিৰ্গত ৰশ্মি। আৰু এই আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি সদায় সমান্তৰালকৈ যায়, কিয়নো আপতিত আৰু নিৰ্গত ৰশ্মি দুয়োডালেই কাঁচৰ AB আৰু CD পৃষ্ঠ দুখনত সমান পৰিমাণে বেঁকা হয়। তোমালোকে চিত্ৰটো অংকন কৰি লোৱা আৰু সমান্তৰালকৈ যোৱাৰ কাৰণটো মই লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা। সেইটো প্ৰশ্নটো হৈছে, কাঁচৰ টুকুৰা এটাৰ মাজেৰে পোহৰ পাৰ হৈ যাব দিলে আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি সদায় সমান্তৰালকৈ কিয় যায়? তোমালোকে ইয়াৰ উত্তৰটো লিখি ল'বা। কাঁচৰ টুকুৰা এটাৰ মাজেৰে পোহৰ পাৰ হৈ যাব দিলে আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি সদায় সমান্তৰালকৈ যায়, কাৰণ কাঁচৰ টুকুৰাটোৰ বিপৰীত সমান্তৰাল পৃষ্ঠ দুখনত এখন হৈছে বায়ু কাঁচৰ সন্ধিতল আৰু এটা কাঁচ বায়ু সন্ধিতল। পোহৰৰ ৰশ্মি কি হয়, বেঁকা হোৱাৰ পৰিমাণ সমান আৰু বিপৰীত, সেইটো কাৰণেই সমান্তৰালকৈ যায়। এইবাৰ আমি প্ৰতিসৰণৰ নিয়মসমূহ চাওঁ আহা। যিদৰে প্ৰতিফলনৰ দুটা নিয়ম আছিলে, ঠিক তেনেদৰেই প্ৰতিসৰণৰো দুটা নিয়ম আছে। আৰু প্ৰথম নিয়মটো হৈছে আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু শস্য মাধ্যম যুগলৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। এই নিয়মটোৱে কিনো বুজাইছে ভালদৰে বুজোৱা আহা। ধৰি লোৱা তোমাৰ মোবাইলটো এখন সমতল, তেন্তে ইয়াৰ এটা চুকৰ পৰা এডাল পোহৰৰ ৰশ্মি আপতিত ৰশ্মি আহিছে আৰু ই প্ৰতিসাৰিত হৈ মোবাইলটোৰ আন এটা দিশৰ ফালে গুচি গৈছে। কিন্তু এই প্ৰতিসাৰিত ৰশ্মিডাল তোমাৰ মোবাইলটোৰ সমতলখনতে আছে। এনেকুৱা নহয় যে ৰশ্মিডাল প্ৰতিসৰিত হৈ তোমাৰ চকুৰ মুখ ফাললৈ আহিছে বা মুখৰ ফাললৈ আহিছে বা মোবাইলটোৰ বেক চাইডলৈ গুচি গৈছে, তেনেকুৱা হোৱা নাই। সমতলখন একেখন সমতলতে আছে আৰু অভিলম্বডালো সেই মোবাইলটোৰ সমতলখনতেই আছে। এইবাৰ আমি প্ৰতিসৰণৰ দ্বিতীয় নিয়মটো চাওঁ আহা। প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক হয়। অৰ্থাৎ যদি আপতন কোণ I আৰু প্ৰতিসৰণ কোণ R হয়, তেন্তে চাইন I বাই চাইন R ৰ মানটো সদায় ধ্ৰুৱক হ'ব। আৰু এই ধ্ৰুৱকটোক আমি প্ৰথম মাধ্যমৰ তুলনাত দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বুলি কওঁ। আৰু এই দ্বিতীয় সূত্ৰটোক স্নেলৰ সূত্ৰ বুলিও জনা যায়। প্ৰতিসৰণাংকৰ বিষয়ে মই তোমালোকক পাছৰ ভিডিঅ'টোত বুজাম। এতিয়া এই নিয়মটোৱেনো কি বুজাইছে তাকে চাওঁ আহা। এতিয়া মই ধৰি ল'লোঁ দুটা মাধ্যম যুগল, বায়ু আৰু পানী, আৰু এইটো মই ফিক্স কৰি ৰাখিছোঁ। এতিয়া মই যদি এটা ৰঙা পোহৰৰ ৰশ্মি
এইটো মই ফিক্স কৰি ৰাখিছোঁ ৰঙা পোহৰ। ৰঙা পোহৰৰ ৰশ্মি যদি মই 60 ডিগ্ৰী আপতিত কোণ কৰি পানীৰ মাধ্যমত যদি মই প্ৰতিসৰণ হ'বলৈ দিওঁ আৰু ধৰা হওক প্ৰতিসৰণ কোণ 40.5 ডিগ্ৰী, তেন্তে sin i বাই sin r ৰ মান কেলকুলেট কৰিলে ইয়াৰ ভেলুটো ওলাব 1.33। এইবাৰ যদি মই একে দুটা মাধ্যম যুগলতেই ৰঙা পোহৰৰ ৰশ্মি 30 ডিগ্ৰী আপতন কোণ কৰি যাবলৈ দিওঁ, তেন্তে দেখা গ'ল যে প্ৰতিসৰণ কোণ হৈছে 22 ডিগ্ৰী। আৰু ইয়াত যদি আমি sin i আৰু sin r ৰ যদি অনুপাতটো চাওঁ, তেন্তে ইয়াৰ মানো ওলাইছে 1.33। অৰ্থাৎ সূত্ৰটোৱে ইয়াকেই বুজাইছে যে sin i আৰু sin r ৰ মান সদায় এটা প্ৰদত্ত মাধ্যম যুগলৰ বাবে আৰু প্ৰদত্ত পোহৰৰ ৰশ্মিৰ বাবে সদায় ধ্ৰুৱক হ'ব। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰিছোঁ। মই ইয়াৰ পাছৰ ভিডিঅ'টোত তোমালোকক প্ৰতিসৰণাংকৰ বিষয়ে পঢ়াম। আৰু তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।